guys, welcome back to my YouTube channel. মানে আজি বহুত বছৰ মানে তিয়কৰ ৰাস হোৱা নাই, তো আজি ৰাস চাব গৈ আছোঁ। বাপৰে বাপ, বেয়া ভিৰ। তো আজি ৰাস চাব গৈ আছোঁ, কেনেকুৱা কি কথা মই আপোনালোকক সকলো দেখাই থাকিম। ইয়াতে আছে আজি ৰাস। ইয়াতে হ'ব আজি ৰাস। ৰাতি বেছি ভাল লাগিব, ৰাতি বেছি ভাল, ৰাতি আহিব লাগিব। ইয়াতে হ'ব ৰাস আজি। এয়া মই চাকি লৈ ল'লোঁ। এয়া মোৰ লগত আছে চন্দন। হয়, আমি কিমান চাকি লগাম ইয়াত? আমি নাই কম, আমি 100 চাকি ধৰি থৈছোঁ। 100 চাকিৰ ভিতৰতে আমি লগাম। 100 চাকিৰ ভিতৰত ন? তাকে আমি আজি মিঠাতেল লৈ আহিছোঁ। এইখনে হ'ল আমাৰ মেইন গেটখন, যোনখন ৰাসৰ মেইন গেটখন এইখনেই। ইয়াতে আমি চাকি জ্বলাম চবেই। আমাৰ চন্দনে জ্বলাই আছে চাকি। ৰাস্তাটো আমি সুন্দৰ কৰিছোঁ। আৰু কিমান বাকী আছে? আৰু বাকী আছে আমাৰ গোটেই ৰাস্তাটো আমি জ্বলাব বাকী আছে যে ৰাস্তাটো পোহৰেৰে উজ্জ্বল কৰি তুলিব লাগিবতো। আমাৰ প্ৰায় চাকি জ্বলোৱা কাম কমপ্লিট। এয়া দেখিছেনে চাৰিওফালে চাকি। মোৰ লগত আছে তন্ময়। কেনেকুৱা পাইছা? ভাল লাগিছে আজি, আহিব সকলো। এয়া চন্দনো আছে। আমাৰ ইয়াৰ ৰাসৰ কাম সকলো চলি আছে বৰ্তমান, চব চিষ্টেমেটিক চলি আছে। মেকআপ চলি আছে। অঁ, তোমাৰ হৈ গৈছে নি? কৰি আছে। এয়া অলমষ্ট ৰেডি, আৰু 10 মিনিটৰ পিছতে ওলাব কৃষ্ণ ইয়াত। কাম কাজত নিয়োজিত প্ৰত্যেকজন ব্যক্তি বা পেণ্ডেলৰ কামৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি দেখাবলৈ বিচাৰিছোঁ। সেই ৰাসলীলা ভাবি আমি সুন্দৰভাৱে হয়তো নিস্তেজ হৈ পৰিব যেন তিনি মহাশক্তি। এক অভিনৱ উপায় অৱলম্বন কৰিব খুজিছোঁ। এই কাৰ্যত তোমালোকে মোক ৰাস চাম, তাৰ আগত ফুচকা খাই লওঁ নে? আহিছে ফুচকা মেইন, ৰাসো হৈছে, ফুচকাও খাই আছোঁ আমি। ফুচকা খালোঁ আৰু কিবা খাওঁ নি? পিছে কিবা খাবি নি? এতিয়া আমাৰ ফুচকা খোৱা হৈ গ'ল। এতিয়া আমি ৰাসো চাই আছোঁ।
হৈ গ'ল ৰাস চোৱা বহুত ঠাণ্ডা পৰিছে ইয়াত আৰু বহুত আছে মানে দেখাব নহ'লে আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ